Good morning, নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 10টা কিন্তু ষ্টিল বাহিৰত একদম 5টা বজাৰ নিচিনা হৈ আছে পুৰা কুঁৱলী পৰি আছে খ্ৰীষ্টমাছ আছিলে কালি খ্ৰীষ্টমাছে পুৰা ঠাণ্ডা নমাই আনিলে একদম আৰু এতিয়া মই গা ধুব লাগিব আৰু স্কুল আছে অকণমান দেৰিকৈ আছে পৰীক্ষা চলি আছে যিহেতু 12টাত যাম গতিকে ৰুমটো অকণমান ঠিক ঠাক কৰি পেলাই গা পা ধুই মেলি ওলাই যাওঁ তাৰপিছত লগ পাই আছোঁ হাই গাইজ তো স্কুলৰ পৰা আহি পোৱা দেৰি হ'ল কিন্তু মই ভিডিঅ' কৰিবলৈ পোৱা নাছিলোঁ আজি আৰু আলহী আছে হাই এয়া মোৰ কাজিন চিষ্টাৰ মানে বিয়া হ'ব গৈ আছে সেইকাৰণে কইনা ভাত খাবলৈ মাতিছোঁ আমাৰ ঘৰত অকণমান আৰু ন এয়া বৰা ভাত মলা দিছে মলা দিয়া নাই এতিয়াতো মলাই আজিকালি দিনত মাটি মলা পাবলৈ নাই সেইকাৰণে ষ্টিলৰ পাত্ৰতে দিব ভাতটো দিয়া অকণমান টাইমৰ পিছত ঠাই দিয়াৰ লগে লগে অকণমান সিজিবলৈ আৰম্ভ কৰিছে আৰু কিমান টাইম ৰখাব লাগিব কিমান টাইম লয় বস্তুটো হওঁতে 10 মিনিটমান লাগিব আৰু এই বৰা ভাতটো বিশেষকৈ খাবলৈ ভাল হাঁহৰ লগত কিন্তু আমাৰ আজি আলহীগৰাকীয়ে হাঁহ নাখায় সেইকাৰণে এতিয়া বেলেগ মাংস আনিবলৈ গৈছে একদম ৰেডি সেয়া আৰু মানে অসমীয়া মানুহে বৰা ভাতৰ লগত হাঁহৰ মাংসৰ টেষ্ট লোৱা নাই যদি আৰু কি অসমীয়া আপোনালোক আমাৰ ৰান্ধনি কিমান আগবাঢ়িছে বা আজিহে কিন্তু মাংস একদম পুৰা ধুনীয়া একদম কি হয় নাজানো কিবা এটা লাগিছে আৰু দেই মই বনোৱাতকৈ ধুনীয়া এটা ৰং এটা আহিছে কি দিলে মানে একো দিয়া নাই কিবা এটা বেছিকৈ দিলে নেকি বাৰু মোতকৈ দেখিবলৈ বেছি ভাল লাগিছে যে কেলে দেখাত ভাল হ'লে নহ'লে খাবলৈ ভাল হ'ব লাগিব খাবলৈ ভাল হ'ব লাগিব এতিয়া মামাই ৰন্ধা খাইছোঁ বাৰু আগতে বেয়া টেষ্টি বনাই একদম মানে প্ৰ' ৰান্ধনি একদম মজা হ'ব আজি ভাল পালে মামাক কেতিয়াবা ল'ব লাগিব ভিডিঅ'ত ৰান্ধিবলৈ মাৰি থওক এয়া গৈছে লাই শাকৰ লগত কিন্তু বেলেগ এটা বস্তুহে বেছি ভাল লাগে গাহৰি মামাক একদম পূৰা লগাই দিছোঁ মামাই পূৰা বনাই আছে আৰু মই ওচৰতে একদম তদন্ত কৰি আছোঁ কেনেকৈ হৈছে নাই মই শিকিয়ে আছোঁ চবৰ পৰা বনাবলৈ লাষ্টত প্ৰ' ৰান্ধনি হৈ যামগৈ আৰু হাই গাইজ তো মই জাষ্ট আহিছিলোঁ আমাৰ কাজিন চিষ্টাৰৰ লগত মামাহঁতৰ ফালে ফুৰাবলৈ তো এতিয়া ইমানেই ঠাণ্ডা বতৰ বেয়া আৰু আহি পেলাই পোৱা টাইম হ'ল কিন্তু ইয়াত এতিয়া ৰখিবলৈ গৈছে থাকিব লাগিব আজি এনেকেই আৰু পূৰা একদম ঠাণ্ডা এইফালে এজনী আমাৰ গাভৰু ছোৱালী আৰু এইফালে আমাৰ আপকামিং ব্ৰাইড তামোল বিচাৰি ফুৰিছে তামোল নহ'লে নচলে বোলে তেখেতক এতিয়া তামোল বিচাৰি ফুৰিছে আৰু আজি বতৰটো মানে ইমানেই বেয়া আজি ক'ৰবাত বৰফো পৰিছে বোলে শিল বৰষুণ তাকে থেংক ইউ তুমি মানে তামোল খাইছা আৰু এইফালে আমি এতিয়া জুই ফুৱাই আছিলোঁ এইফালে আৰু এইখিনিতে মামীয়ে তাঁত এখনো লগাই থৈছে তাই মোলৈ চাই হাঁহি আছে কিনো কৈছে বুলিব এতিয়া গামোচা লগাই থৈছে
তাইও গম পাইছে হাই হাই ফটো নহয় ভিডিঅ' এয়া চাওক মামীহঁতৰ ঘৰত মামী এয়া কি পুহিছে এইটো পাত পলু হ'বলা এই জানো অঁ এইটো এৰী পলু এইয়া দেখাত ভয় লগা কিন্তু ভয় কৰিবলগীয়া একো নাই চুব পাৰে আপুনি ধুনীয়াকৈ চুই দেখুৱাওক চুই দেখাই দে আমাৰ টিকলিয়ে চুই দেখাব মোৰ গালে নানিবি কিন্তু দেই তাতে ৰাখ অঁ সেয়া চব তাই ধুনীয়াকৈ চুইছে ভয় কৰিবলগীয়া একো নাই নাখাওঁ একদম কিউট আৰু এয়া একদম আমাৰ অসমৰ মেক্সিমাম মানুহৰ ফেভৰেট খাদ্যও হয় আৰু ইয়াৰ ব্যৱহাৰটো জানেই আপোনালোকে আৰু তাই এতিয়া ক্লাছ 6ত পঢ়ি আছে 6ত পঢ়ি আছে আৰু এতিয়া আমাক খুৱাবলৈ নিব এইফালে বান্দৰ দেখাবলৈ নিব এতিয়া আমি এতিয়া বান্দৰ চাবলৈ যাওঁ আহা এইফালে সৰিয়হ খেতি আছে এয়া হলিমলি গাইছ ফটো মাৰিবা আকৌ বাৰে প্ৰতি ফটো পজ দি ৰখি গৈছে আৰু এইফালে এটা দুপুনি পুখুৰী আছে বান্দৰটা বহি আছে মানে দেখাই দিছোঁ আৰু সেইটো আৰু এটা বান্দৰ এইটো মাইকী বান্দৰ আমি এতিয়া বগৰী পাৰিবলৈ যাওঁ আৰু আমাৰ কইনাক থৈ যাওঁ যিহেতু এতিয়া বেমাৰ চেমাৰত পৰি গ'লে দিগদাৰ হৈ যাব বল বল এয়া পলিথিন চলিথিন লৈ ল'লোঁ বল মই পলিথিন লৈছোঁ তই ডাইকি ল খাতনাক জেগা তই ভাগ্যত নাথাকিলে তোক দিম আকৌ ইফালে ক'ত সোমাইছোঁহি আমি ইয়াত বগৰী বহুত জল্দি হৈ গ'ল অ' এয়া বগৰী পৰি পেলাই ভৰিটো নাভাঙিবি জানিবা ধৰ ये है गाहरी और ये है आदमी लोगों घर ले दिए नहीं तो घर ले কেনেকুৱা তাইকো মই বনাই দিলোঁ তুমিও মাৰা এইটো জলকীয়া ভাঙিব লাগিছে এতিয়া ভাল লাগিলে এই মই জলকীয়া ভাঙিব নোৱাৰো কেনেকুৱা মিঠা আকৌ মজা আছে কেনেকুৱা তহঁতে ক'বই নালাগে আৰু